Hello friends, আজি এটা নতুন ফিচার্ড ফোনৰ বিষয়ে ক'বলৈ গৈ আছো আৰু এই ফিচার্ড ফোনটো হৈছে Nokia 6300 4G কিপ্যাড ফোন হয় তো তাৰ বিষয়ে এটা ক'বলৈ গৈ আছো তো বলক দেৰি নকৈ ভিডিওটো আৰম্ভ কৰো Nokia 6300 4G ফিচার্ড ফোন অলৰেডি মানে ফাইনালি লঞ্চড হৈছে উইথ এক্সাইটিং প্ৰাইচৰ লগতে ইন্টাৰেষ্টিং ফিচাৰ্ছ আৰু ইয়াত আপুনি বহুতো ফিচাৰ্ছ পাব আপুনি পাব ইয়াত Google, Facebook, YouTube, WhatsApp আৰু Google Assistant লগতে বহুতো ফিচাৰ্ছ আপুনি ইয়াত পাব আৰু কানেকচনৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি Wi-Fi পাব লগতে আপুনি হটস্পটো পাব ইয়াত এই কিপ্যাড ফোনটোত কাৰণ সব আপুনি কাবাক যদি ডাটা শেয়াৰ কৰিবলগীয়া হ'লে আপুনি হটস্পটো অন কৰি কাবাক আপুনি ডাটা শেয়াৰ কৰিব পাৰিব আৰু এটা সৰু কিপ্যাড ফোনত বহুত ফিচাৰ্ছ থকাটো এটা বহুত ডাঙৰ কথা এতিয়া মই এই ফোনটোৰ কি ফিচাৰ্ছ আছে এক্সাইটিং ফিচাৰ্ছ কি আছে এইখিনি বিষয়ে মই ক'বলৈ যাম আৰু এই ফোনটো ভাৰতত প্ৰাইস কিমান হ'ব পাৰে মই এইটো বিষয়ে ক'বলৈ আপোনালোকক যাম তো আৰু যদি এই ফিচাৰ্ড ফোনৰ বিষয়ে যদি ভালদৰে জানিবলৈ বিচাৰে ইয়াৰ ফুল স্পেচিফিকেশন যদি ইয়াৰ বিষয়ে মানে যদি জানিবলৈ বিচাৰে প্লিজ ভিডিওটো শেষলৈকে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে এই ভিডিওটো বন্ধু-বান্ধৱীসকলক আপুনি শেয়াৰ কৰিব পাৰে মানে শেয়াৰ কৰিব আৰু এতিয়া মই প্ৰথমতে ষ্টাৰ্ট কৰিবলৈ যাওঁ ডিসপ্লেটোৰ পৰা ইয়াৰ ডিসপ্লে আপুনি পাব 2.4 ইঞ্চৰ ডিসপ্লে পাব আৰু ইয়াৰ টাইপ হৈছে QVGA টাইপ আৰু সাইজৰ কথা ক'বলৈ গ'লে ইয়াত আপোনাৰ হাইট হৈছে 131.4 মিলিমিটাৰ হাইট আৰু ওয়াইড হৈছে আপোনাৰ 53 মিলিমিটাৰ ওয়াইড আৰু ডেপথ হৈছে আপোনাৰ 13.7 মিলিমিটাৰ ডেপথ মানে হৈছে আপোনাৰ থিকনেস মানে এই ফোনটোৰ মানে মোটা কিমান মানে থিকনেস কিমান এটো বিষয়ে কৈছে ডেপথ মানে আৰু 210 গ্ৰাম যদি এই মোবাইলটো বেটাৰিটো হয়তে 210 গ্ৰাম আপোনাৰ ওয়েটটো আপুনি এই মোবাইল আপুনি তিনটা কালাৰ ভেৰিয়েন্টত পাব এটা হৈছে আপোনাৰ হোৱাইট কালাৰ আৰু এটা হৈছে সাৰ্কল কালাৰ আৰু থাৰ্ডটো হৈছে আপোনাৰ চেন গ্ৰীনত আপুনি এই ফিচাৰ ফোনটো পাব যদি মই এই ফোনটোৰ কেমেৰাৰ কথা ক'বলৈ যাওঁ ইয়াত আপুনি পাব বেক কেমেৰা পাব অকল ফ্ৰন্ট কেমেৰা নাপায় আৰু এই বেক কেমেৰাটো অকল VGA টাইপ কেমেৰা পাব ইয়াত আপুনি আৰু আপোনাৰ পাৰফৰমেন্সৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব CPU QC8909 আৰু আপোনাৰ ইয়াৰ অপাৰেটিং সিস্টেম হৈছে Kai অপাৰেটিং সিস্টেম আৰু ৰেমৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব 512 MB ৰেম আৰু ইন্টাৰনেল ষ্টৰেজ ইয়াত পাব আপুনি 4GB ইন্টাৰনেল ষ্টৰেজ আৰু এতিয়া যদি মই কানেক্টিভিটি কথা ক'বলৈ যাওঁ ইয়াত আপোনাৰ WhatsApp মেছেজিং কৰিব পাৰিব কিন্তু আপুনি ডাইৰেক্ট WhatsAppত ভিডিও কলিং আৰু লগতে অডিও কলিং কৰিব নোৱাৰিব কিন্তু আপোনাৰ ভয়েস ৰেকৰ্ড কৰি আপুনি সেন্ড কৰিব পাৰিব যিকোনো ভিডিও বা যিকোনো অডিও আপুনি ৰেকৰ্ড কৰি সেন্ড কৰিব পাৰিব কিন্তু আপুনি কলিং বা ভিডিও কলিং বা অডিও কলিং এনেকা কৰিব নোৱাৰিব আৰু ইয়াত আপুনি ডুৱেল সিম ফেচিলিটি পাব ইয়াত ডুৱেল সিমৰ ফেচিলিটি আপোনাৰ প্ৰথম স্লটত মানে স্লট 1ত আপোনাৰ নেনো সিম ইউজ কৰিব পাৰিব আৰু স্লটত আপুনি নেনো সিম ইউজ কৰিব পাৰিব আৰু আপোনাৰ ইয়াত যদি কানেক্টিভিটি কথা ক'বলৈ গ'লে মানে USB কানেকচনৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব USB 2.0 কানেক্টিভিটি পাব মাইক্ৰো USB কানেকচন পাব ইয়াত আপুনি এতিয়া এই ফোনটোৰ যদি বেটাৰি কেপাসিটি কথা ক'বলৈ যাওঁ ইয়াত আপুনি পাব 1500 mAh ৰ বেটাৰি কেপাসিটি মানে 1500 mAh ৰ বেটাৰি কেপাসিটি পাব আৰু এক্সটাৰ্নেল ষ্টৰেজৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি মেমৰি কাৰ্ড ইউজ কৰিব পাৰিব 32GB লৈকে আপুনি ইয়াত মেমৰি কাৰ্ড ইউজ কৰিব পাৰিব আৰু অডিও কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব হেডফোন জেক 3.5 mm ৰ হেডফোন জেক আপুনি ইয়াত পাব আৰু যদি আপুনি FM ৰেডিও শুনিবলৈ বিচাৰে ইয়াত আপুনি হেডফোনটো লগাহে আপুনি ইয়াত FM ৰেডিও শুনিবলৈ পাব আৰু নেটৱৰ্ক আৰু কানেকচনৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি ব্লুটুথ ভাৰ্সন 4.0 ব্লুটুথ ভাৰ্সন যোন আপডেটেড ভাৰ্সন আপুনি ইয়াত ইউজ কৰি পাৰিব আৰু ইয়াৰ আপোনাৰ যোন নেটৱৰ্ক কেপাসিটি আপোনাৰ 4G ইয়াত আপুনি LTE ভাৰ্সন যোনটো আপুনি ইয়াত ইউজ কৰিব পাৰিব আপোনাৰ এই Nokia 6300 4G ফিচাৰ্ড ফোনৰ আপোনাৰ মেটেৰিয়েল ইউজ কৰিছে আপোনাৰ আইৰন কপাৰ জিংক এলুমিনিয়াম আৰু সেৰামিক আৰু মেটেৰিয়েলছৰ কথা ক'বলৈ গ'লে ইয়াত ইউজ কৰিছে আপোনাৰ PC মানে হৈছে পলিকাৰ্বনেট আৰু PET মানে হৈছে আপোনাৰ পলিইথিলিন টেৰেপথালেট আৰু বেটাৰি মেটেৰিয়েল যদি কথা ক'বলৈ যাওঁ ইয়াত আপোনাৰ ইউজ কৰিছে লিথিয়াম কোবাল্ট কম্পাউণ্ড এলুমিনিয়াম আৰু কপাৰ ইউজ কৰিছে এই Nokia 6300 4G কিপ্যাড যোনটো ফিচাৰ্ড ফোন ইয়াৰ আপোনাৰ ভাৰতৰ প্ৰাইস আৰম্ভ হৈছে 5000 ৰ পৰা up to 6000 লাগে আপুনি এই ফিচাৰ্ড ফোনটো আপুনি 5000 পৰা 6000 মাজত আপুনি এই ফিচাৰ্ড ফোনটো আপুনি কিনিবলৈ পাৰিব আৰু এই সৰু কিপ্যাড ফোনটোত বহুত ফিচাৰ্ছ থকা এটা বহুত ডাঙৰ কথা এই যে Nokia প্ৰভাইড কৰিছে বহুত ডাঙৰ কথা কাৰণ চাওক ইয়াত আপোনাৰ Wi-Fi আৰু হটস্পট দুটাই আপুনি ইয়াত ইউজ কৰিব পাৰিব ইয়াত আপোনাৰ ক'ব যদি Wi-Fi আপোনাৰ ক'ব যদি হটস্পট অন কৰি থৈ আপুনি Wi-Fi অন কৰি আপুনি ডাটা ল'ব পাৰিব আৰু আপুনি ডাটা শেয়াৰো কৰিব পাৰিব আপুনি হটস্পট অন কৰি তো এটা বহুত ডাঙৰ এটা Nokia বহুত ডাঙৰ কাম এটা কৰিছে তো আজিলৈ ভিডিও মানে আছিলে টিল দেন টেক কেয়াৰ এণ্ড বাই বাই